হেল্ল' বন্ধু বান্ধৱীসকল, আজি আৰু এটি নতুন ভিডিঅ'ক লৈ আপোনালোকক স্বাগতম জনাইছোঁ সায়েন্স নলেজ আসাম চেনেলটোলৈ। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় গম পায় আমাৰ ডে টু ডে লাইফত হেড পেইন অৰ্থাৎ মূৰৰ বিষ কমন হৈ পৰিছে। আজি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাব চেষ্টা কৰিম আমাৰ হৈ থকা মূৰৰ বিষবিলাকৰ একচুৱেলি নাম হয়নো কি। চ' বলক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আপোনালোকে হয়তো নিশ্চয় কেইবা প্ৰকাৰৰো এনেকুৱা মূৰৰ বিষৰ নাম শুনিছে চাগে, কিন্তু মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে আজি এনেকুৱা 6 প্ৰকাৰৰ কিছুমান মূৰৰ বিষৰ নাম কম। হয়তো আপোনালোকে সেইটো নাজানিবও পাৰে বা জানে যদিও আপোনালোকে আকৌ এবাৰ এইটো চাওক যে হয় নে নহয় একচুৱেলি। চ' প্ৰথমটো আপোনালোকে দেখা পাইছে টেনশ্যন। চ' মই আপোনালোকক পিকচাৰৰ সৈতে দেখাব চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে পিকচাৰত যে যিটো ৰেড কালাৰ হৈ আছে, যিটো পৰ্চেণ্টত ৰেড কালাৰ আছে, সেই পৰ্চেণ্টটোত যদি আপোনালোকৰ মূৰৰ বিষ হয় তেতিয়াহ'লে সেই মূৰৰ বিষটোক আমি টেনশ্যন হেডেক বুলি কওঁ, টেনশ্যনৰ মূৰৰ বিষ বুলি কওঁ। আৰু সেই টেনশ্যনৰ মূৰৰ বিষটো আপোনালোকে কিবা যদি এটা কাম প্ৰেছাৰ দি পিনি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ এই বিষটো হয়। আৰু ইয়াৰ ডিউৰেশ্যনৰ যদি কথা কওঁ তেতিয়াহ'লে ই খুব বেছি 1 ঘণ্টা বা 2 ঘণ্টাৰ পৰাহে থাকে আৰু তাৰ পাছত মানে সি নিজে নিজে আঁতৰি যায়। তাৰপিছত ছেকেণ্ড পইণ্টটো হৈছে মাইগ্ৰেইন। আপোনালোকে নিশ্চয় নামটো শুনিছে চাগে বা আপোনালোকে এই মাইগ্ৰেইনৰ পৰা সন্মুখীন হৈছে চাগে কেতিয়াবা নহ'লে কেতিয়াবা। চ' আপোনালোকে গম পায়নে মাইগ্ৰেইন একচুৱেলি কি হয়? চ' আপোনালোকে পিকচাৰত দেখা পাইছে যে আপোনালোকৰ ফেচ যেনেকুৱা আপোনালোকে পিকচাৰত দেখা পাইছে যিটো ৰেড কালাৰ হৈ গৈছে, যদি আপোনালোকৰ যিকোনো ছাইডে হয়তো লেফ্ট ছাইডে বা ৰাইট ছাইডে যিকোনো ছাইডে যদি আপোনালোকৰ গোটেই ফালটো যদি বিষায় তেতিয়াহ'লে আপোনালোকৰ সেইটো মাইগ্ৰেইন বুলি ক'ব পাৰি। আৰু ইয়াৰ কিছুমান চিমটমছ আছে, যেনেকুৱা আপোনাৰ ভমিটিং। আপোনালোকৰ মাইগ্ৰেইন হ'লে ভমিটিং হৈ যায় আৰু কেতিয়াবা আপোনালোকে হয়তো লাইট চাব নোৱাৰা হৈ যায়, কেতিয়াবা আপোনালোকে মোবাইলৰ স্ক্ৰীণ বা আপোনালোকে টিভি বা লেপটপৰ স্ক্ৰীণ আপোনালোকে হয়তো দেখিব নোৱাৰা হৈ যায় বা যিকোনো চাউণ্ড আহিলে আপোনালোকে চাউণ্ডটো শুনিব নোৱাৰা হৈ যায় মাইগ্ৰেইন হ'লে। চ' সেইখিনি চিমটমছ যদি আহে তেতিয়াহ'লে আপোনালোকৰ মাইগ্ৰেইন হৈছে। 3 নম্বৰটো হৈছে ক্লাষ্টাৰ হেডেক। এতিয়া ক্লাষ্টাৰ হেডেকটো একচুৱেলি হয় কি? ক্লাষ্টাৰ হেডেকটো হৈছে আপোনালোকৰ চকুৰ ওচৰত হয়। আপোনালোকৰ চকুটো বিষ হ'ব, হয়তো আপোনালোকৰ লেফ্ট ছাইড বা আপোনালোকৰ ৰাইট আই, যিকোনো ছাইডৰ যদি আপোনালোকৰ এটা চকু যদি বিষাইছে আৰু যদি সেই চকুটো ৰঙা কালাৰ পৰি গৈছে তেতিয়াহ'লে আপোনালোকৰ সেই চকুটোত মানে ক্লাষ্টাৰ হেডেক হৈছে বুলি ক'ব পাৰি। আৰু আপোনালোকৰ চুৱেলিং টাইপৰ হ'ব, আপোনালোকৰ সেই চকুটোৰ ওচৰত অকণমান পানী ওলাব, তেতিয়াহ'লে আপোনালোকে সেইটো ক্লাষ্টাৰ হেডেক বুলি ক'ব পাৰি। নাম্বাৰ 4টো হৈছে চাইনাছ হেডেক। তো চাইনাছটো হয়তো আপোনালোকে বহুতখিনি মানুহে সন্মুখীন হৈছে এইটো হেডেকৰ পৰা। তো চাইনাছ হেডেকটো একচুৱেলি কি হয় আপোনালোকে পিকচাৰত দেখি পাইছে যে যিটো এৰিয়াত আমাৰ ৰেড কালাৰ আছে, তো সেই পৰ্চনবিলাকত যদি আপোনালোকৰ বিষটো উঠে তেতিয়াহ'লে সেইটো আপোনালোকে চাইনাছ বুলি ক'ব পাৰি। আৰু কেতিয়াবা চাইনাছৰ হ'লে আপোনালোকৰ নাকৰ পৰা পানী ওলায় আৰু কেতিয়াবা হয়তো নাকটো বন্ধ হৈ যাব পাৰে। আৰু চাইনাছ হ'লে আপোনালোকৰ ফেচটো বহুত বিষায়। চ' সেইখিনিকে আপোনালোকে চাইনাছ বুলি ক'ব পাৰি। আৰু 5th পইণ্টটো হৈছে হাইপাৰ টেনশ্যন হেডেক। হাইপাৰ টেনশ্যন হেডেকটো একচুৱেলি আপোনালোকে যিকোনো বস্তু বেছি প্ৰেছাৰ দি পিনি কৰে, যদি আপোনালোকে ষ্ট্ৰেছ হৈ যায় তেতিয়াহে হয়। তো আপোনালোকক মই পিকচাৰত দেখাই দিছোঁ। চ' সেই আপোনালোকৰ যেতিয়া পাছফালে হয়, যেনেকুৱা আপোনালোকে পিকচাৰত দেখা পাইছে যে আপোনালোকৰ যিটো কালাৰ ৰেড হৈ আছে সেইটো অংশত যদি আপোনালোকৰ বিষটো হয় তেতিয়াহ'লে সেইটো আপোনালোকে হাইপাৰ টেনশ্যন বুলি ক'ব পাৰে। আৰু যদি ইয়াক মই অসমীয়াত কওঁ তেতিয়াহ'লে উচ্চ ৰক্তচাপৰ মূৰৰ বিষ বুলিও কয়। চ' হাইপাৰ টেনশ্যন একচুৱেলি বেক ছাইডত হয় আৰু ই বেছি ষ্ট্ৰেছ হ'লে হয়। হাইপাৰ টেনশ্যন যদি আপোনালোকে যিকোনো বস্তু বেছি ষ্ট্ৰেছ লৈ যায় তেতিয়াহ'লে আপোনালোকৰ এই হাইপাৰ টেনশ্যন বিষটো হ'ব পাৰে। আৰু লাষ্ট নাম্বাৰ 6টো হৈছে TMJ হেডেক। চ' TMJ হেডেক মানে TMJ হৈছে টেম্প'ৰ'মেণ্ডেবুলাৰ জইণ্ট। সেই টেম্প'ৰ'মেণ্ডেবুলাৰ জইণ্টটো একচুৱেলি আপোনালোকৰ 2 ছাইডে হয়। আপোনালোকে দেখা পাইছে ফৰহেডৰ আপোনালোকে 2 ছাইডে যদি হয়, যেনেকুৱা আপোনালোকে পিকচাৰত দেখা পাইছে যে আপোনালোকৰ যিটো অংশত ৰেড কালাৰ হৈ আছে, চ' সেই অংশত যদি আপোনালোকৰ বিষায় তেতিয়াহ'লে আপোনালোকে এইটো TMJ হেডেক বুলি ক'ব পাৰি। আৰু TMJ হেডেক বেছিকেলি আপোনালোকৰ ফৰহেডৰ বোথ ছাইডে হয়। আৰু আপোনালোকে যদি বেছি লেপটপ মোবাইল বা টিভিবিলাক ইউজ কৰে তেতিয়াহে আপোনালোকৰ এই TMJ হেডেকটো হ'ব পাৰে। চ' এইখিনি 6টা জনা হেডেকৰ নাম আছিলে, হয়তো আপোনালোকে নিশ্চয় নাজানিবও পাৰে বা আপোনালোকে জানে যদিও আকৌ এবাৰ চাই দিছে বাৰু, তো সেইটো কাৰণে থেংক ইউ। আৰু আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো মেক্সিমাম মানুহৰ লগত শ্বেয়াৰ কৰক, যাতে সিহঁতি প্ৰতিটো হেডেকৰ বিষয়ে গম পায়। আৰু আমি এনেই মূৰৰ বিষ বুলি কৈ দিওঁ, কিন্তু একচুৱেলি আমাৰ বিষটো কি হয়, চ' সেই বিষৰ কাৰণটো যদি আমি গম পাওঁ তেতিয়াহে একচুৱেলি হয়তো আমি মানুহক ক'ব পাৰোঁ যে হয় মোৰ TMJ হৈছে, হয় মোৰ চাইনাছ হৈছে, হয় মোৰ ক্লাষ্টাৰ হৈছে, হয় মোৰ মাইগ্ৰেইন হৈছে। তো তেনেকুৱা আমি বস্তুবিলাক ক'ব পাৰোঁ। চ' সেইখিনি মোৰ আজি এই সৰু ভিডিঅ'টোত মই ক'বলগীয়া আছিল। চ' উইচ ইউ অল দ্য বেষ্ট, থেংক ইউ।